অহা 11 এপ্ৰিল তাৰিখে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। অতি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ো জাক জমকতাৰে সজাই পৰাই তোলা হৈছে। সুস্বাদু খাদ্যৰে ভৰি পৰিছে বজাৰসমূহ। ঈদৰ অন্যতম গুৰুত্বপূৰ্ণ খাদ্য চেৱৈ আৰু ড্ৰাই ফ্ৰুটছৰে ভৰি পৰিছে ডিব্ৰুগড়ৰ বজাৰ। বজাৰ এতিয়া মোটামুটি ঠিকে চলি আছে, কিন্তু এতিয়া ৰোজা আপোনাৰ আজি 23টা ৰোজা হৈছে, এসপ্তাহ আৰু আছে। যিহেতু চেৱৈৰ বজাৰটো আপোনাৰ 3 দিন 4 দিনে খুব সমাগম কৰিছে। এতিয়া কাপোৰ বজাৰ, চেণ্ডেল বজাৰ এইবিলাকে বেছি চলি আছে। এইবিলাক ফল মূল এতিয়া লাহে লাহে কম হৈ গৈ আছে। এতিয়া আৰু 2-3 দিন চেৱৈ বজাৰটো ভালকৈ চলিব লাষ্টৰ। ৰঙালী বিহু আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰৰ বাবে বৃদ্ধি পাইছে ব্যাপক ব্যস্ততা। ঈদ উপলক্ষে চহৰখনৰ বজাৰসমূহত দেখা গৈছে গ্ৰাহকৰ লালি নিচিগা সোঁত। ईद और व्यू का बढ़िया कस्टमर है और सारे अपने डिब्रूगढ़ के कस्टमर जो है अच्छा कस्टमर है। वैरायटीज क्या है दुकान? वैरायटीज काफ़ी वैरायटीज है, A to Z मतलब ईद का भी काफ़ी वैरायटीज आया हुआ है, बिहू का भी काफ़ी वैरायटीज आया हुआ है, बच्चों का, लेडीज़ का, जेंट्स का, एवरीथिंग अंडर वन रूफ। সক্ষমতা অনুসৰি প্ৰত্যেকেই ঈদ বুলি ক্ৰয় কৰিছে ভাল লগা এযোৰ কাপোৰ। নিজৰ পচন্দ অনুসৰি কাপোৰ ক্ৰয় কৰিবলৈ ডিব্ৰুগড়ৰ নতুন বজাৰত এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে। ভালে লাগিছে বজাৰ কৰি। কেনেকুৱা ধৰণৰ কি পাইছে, কি লৈছে? আমি ড্ৰেছ লৈছোঁ, ল'ৰা ছোৱালী কাপোৰ ল'লোঁ ইয়াৰে পৰা। বহুত ভাল লাগিলে বজাৰ কৰি, আৰু এনেও ইয়াত আহি ইমান ভাল লাগে। ইয়াত বহুত ফূৰ্তি লাগে ইয়াতে।